ভিডিওটা বানাও। ওম নমো ভগবতে বাসুদেবায়। হরি তোমারে ওম নমো বিক্ষত হরপদরা সংখ্যম করা দাও রক্ষা করে বাসুদেবায় ওম নমো ভগবতে বাসুদেবায় ওম ভগবতে বাসুদেবায় ওম ভগবতে বাসুদেবায় ওম নমো 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 ভগবতে বাসুদেবায় ওম নমো
वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम नमो भगवते वासुदेवाय ओम মৃত্যু নহল নেকি মহারাজ আমি আপোনাৰ আদেশ পালন কৰিব নোৱাৰিম আপোনাৰ পুত্ৰত নিশ্চয় কিবা দিব্য শক্তি আছে আমি বলিয়া চতল হাতীৰ পৰা বস্তু কৰিব চেষ্টা কৰিলো মোৰ অস্ত্ৰৰা চেকন কৰিব বিচাৰিলো আৰু কিন্তু আমি একো কৰিব নোৱাৰিলো আমি আপোনাৰ পালন কৰিব নোৱাৰিলো মহাৰাজ একো কৰিব নোৱাৰিলো পল্লত সহ্য কৰিব কোনে বাৰু উঠালে তোক বাৰে বাৰে ঘোৰ সংকটত পৰা মইতো কোনো সংকটত পৰা নাই সংকটত পৰিছা তুমি জগত পিতা শ্ৰী হৰিচৰণত শৰণ লোৱা তেওঁ তোমাক ক্ষমা কৰিব মুহূৰ্ততে ধ্বংস কৰি তোৰ নাইল পূৰ্ণ কৰো প্ৰতিজ্ঞা মনৰ পিতা সমস্ত জগততে বিয়পি আছে প্ৰভু চক্ৰপাণি পিতা যেনে চাওঁ মই তেনে দেখো সমস্ত জগতত তোৰ দেৱ নাৰায়ণ উন্নত নকৰিবি পল্লত উন্নত নকৰিবি মই কিয় দেখা নাই তোৰ হেৰি দেৱ নাৰায়ণক মই কিয় দেখা নাই তোৰ চকন্দ নাৰায়ণক মই কিয় দেখা নাই দেখিবা পিতা নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰা দয়াময় দিব দৰ্শন দয়াময় দিব দৰ্শন এই পল্লত তোৰ নাৰায়ণ সকলোতে বিৰাজমান
তোৰ নাৰায়ণ সকলোতে আছে। হ'ব দিয়ক তেন্তে চব তাৰপৰা অলপ ক'ত আছে ক'ত আছে তোৰ দেৱ নাৰায়ণ? ক'ত আছে নাৰায়ণ? এই নাৰায়ণ, তই মোৰ ভাতৃক বুকুৰ পৰা কাঢ়ি নাই গলি। এইবাৰ কলজাটোকো নিব বিচাৰিছ মোৰ বুকুৰ পৰা। হা এই নাৰায়ণ, তোৰ নাৰায়ণক খুন্দাই নানো। ক'ত আছে তোৰ দেৱ নাৰায়ণ? ক'ত আছে? ক'ত দেৱ নাৰায়ণ? পিতা মই সত্য কোৱা নাই। হা? সেই স্ফুটিকৰ মাজৰ স্তম্ভত ৰৈ দয়াময় ৰৈ মোৰ ফালে চাই আছে। তোৰ মূৰৰ বিকৃতি ঘটিছে। মোৰ চিৰ ভাতৃ নাৰায়ণ, মোৰ ৰাজসভাৰ ভিতৰত মাত নকৰিবি তই। হা? সঁচাকৈ তোৰ নাৰায়ণ ৰৈ আছে। হা? হয় পিতা। হা? তই অসত্য কোৱা নাই কোৱা? হয় পিতা। সত্য সঁচাকৈ যদি তোৰ নাৰায়ণ আছে স্তম্ভৰ মাজত, বেছ তেন্তে স্ফটিকৰ স্তম্ভত চূৰ্ণ কৰি লওঁ তাৰ প্ৰত্যক্ষ প্ৰমাণ। যাওঁ বাৰু তোৰ নাৰায়ণ কি ৰূপত আছে। তোৰ নাৰায়ণ কি ৰূপত আছে? হা? তোৰ নাৰায়ণ ক'ত আজি যাব? তোৰ নাৰায়ণ মোৰ চিৰসত্য ক'ত আজি যাব? দেৱ নাৰায়ণ। নাই, স্তম্ভ চূৰ্ণ কৰিবৰ কাৰণে মোৰ কোনো অস্ত্ৰ প্ৰয়োজন নাই। তোৰ দেৱ নাৰায়ণক প্ৰতিশোধ ল'বৰ কাৰণে মোৰ কোনো অস্ত্ৰ প্ৰয়োজন নাই। তোৰ নাৰায়ণক আজি মই তোৰ নাৰায়ণ এই পল্লৱ তোৰ নাৰায়ণ আজি
হেৰো হিৰণ্যকশিপুৰ মেলিল পৰয়াদি দানৱ কুলত দুৰ্গমে ধ্বংস কৰি দুৰ্জনক দৈত্যক কৰো নিজৰ প্ৰাণভক্ত বৈষ্ণৱ মোৰ হাতৰ পৰা কিদৰে ৰক্ষা পাওঁ
মৎস্য পূৰ্ণ চবেই গুচোৱাটো নমদ সিংহ শুনা তেন্তে পৰম বৈষ্ণৱ হেৰৌ হিৰণ্যতনয় তুমি নিজেই যোৱা জনোৱা ভকতি প্ৰভু সম্বৰণ কৰি ৰক্ষা কৰা ভক্তক তোমাৰে ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই মই মোৰ কোনো নাই অভিলাষ তোমাৰ চৰণত যাতে সদায় থাকে মিনতি তাৰে কৰিছো কামনা দুষ্ট বৈ তোমাৰ ভক্তি কি বৰ মই কৰিম ক্ৰোধ প্ৰভু তজু পাৱে মাগু একবৰ তুমি জগতৰ ঈশ্বৰ তোমাক মুন্দিলে পিতৃ মূৰ সিজিলে পাতেক মহাঘূৰ তাত সন্দে পিতৃ নিষ্ঠা এতেকে প্ৰসাদত